হাই এভৰিৱান, আজি ভিডিঅ'টো ঘৰৰ পৰাই ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া মই গৈ আছোঁ হাঁহ চৰালে। আৰু এইফালে মই হাঁহ চৰা পালোহি আমাৰ জিমৰ ওচৰত। আৰু অলপ টাইমৰ বাবে আমি টিয়কত ৰখিছিলোঁ আৰু আজি আমি বাইক ৰাইড এটাত ওলাইছোঁ। আজি আমি ক'ত গৈ আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু এতিয়া আমি পুলিবোৰত ৰখিছোঁহি অলপ টাইম। আমাৰ লগৰ কেইজনমান থাকি আহিল, সেইকাৰণে তেওঁলোকৰ কাৰণে ৰখি দিছোঁ। এতিয়া ইয়াত ফটো মাৰিবৰ কাৰণে ৰখিছোঁ, দেখাইছোঁ। আমাৰ ফটো মাৰিবৰ কাৰণে ৰেডি হৈছে। এতিয়া আমি বোকাখাটত ৰখি কিবা এটা খাই লওঁ ভাবিলোঁ। আমি ৰাতিপুৱাই 6টা বজাতে অহা আৰু কোনে একো এটা খোৱাও নাই, সেইকাৰণে খাই লওঁ ভাবিলোঁ। আৰু এইফালে আমাক কলপাতত দিছে পুৰি। এতিয়া আমাৰ ৰাইডটো আকৌ ষ্টাৰ্ট হ'ল। ভিডিঅ'টো চাই থাকিব আমি ক'লৈ গৈছোঁ। আৰু আমি পালোহি কাজিৰঙা পাৰ্ক। ভাবিছিলোঁ কাজিৰঙা পাৰ্ক যাম বুলি, কিন্তু পাৰ্কেই বন্ধ, সেইবাবে আমি সকলো আকৌ উভতিলোঁ। ফটোখন মাৰিম দিয়া হ'লে। পাৰ্কিং ক'ত থ'মগৈ? মই নামি দিছোঁ। হাই দোস্ত, এতিয়া মানুহটোলে খুচছোঁ। আমি অহাটো উচিত নহ'ল নেকি? আমাৰ সেইকাৰণে আগতে গৈছে দিছে নাই? আমাৰ কাৰণে ভাল, আমি চাই গৈছোঁ, আমি পিছত আহিব পাৰিম। দিলাৰ পৰা ল'ব মিংকু দে। অৰ্কিড পাৰ্কত সোমাবৰ কাৰণে টিকেট লাগে আৰু টিকেটৰ প্ৰাইচ হৈছে পাৰ পাৰ্চন 100 ৰুপিজ। আৰু আমি টিকেট লৈ অৰ্কিড পাৰ্কলৈ গৈ আছোঁ। মই ভাল ৰেইনকোটটো পিন্ধি আহিলোঁ। ৰেইনকোটটো পিন্ধাৰ কাৰণে মই বাচি গ'লোঁ যেনিবা। টিক টিক কৈছে একদম। এইখন মেইন গেটখন। এতিয়া ভাল লাগিছে। আপোনাৰ হেকা হেকা খোজটো আৰু আপোনাৰ এই হেকা হেকা খোজটো
আগৰ পৰা আহিলোগে নেকি লাষ্টত সোমাম আমি আকৌ প্ৰথমতে সেইটো বনাই মানে কি খালি আশ্ৰয়টোৰ কাৰণে গছত থাকে মানে আমাৰ এইটো যোনটো ইউজ কৰা হৈছে ঢেকীয়া গছৰ কাগজ গছ ঢেকীয়া বুলি কয় এইটো অৰুণাচলৰ মেঘমলা হৈ যায় আমি এতিয়া অৰ্কিডত আছোহি এইডোখৰ বেয়া থুপুকা আহিছে সেই তললৈ গ'লে সেই ফটোবোৰ হেৰি হয় আকৌ এই ওপৰলৈ মাৰিলে শকতে লাগে মাৰি ওলাই তোক আৰু এইফালে আমাৰ লগৰ মানুহবোৰ আছেগৈ আমি এতিয়া আহি আছো ওপৰলৈ এয়া দৰ্শিতা দা ব্লগাৰ আমাৰ ৰাইজ গ'লে তো নাই অহা নি আৰু সেইবোৰ আছে অৰ্কিডৰ সেইডোখৰত অকণমান পানী নিচিনা আছে শিলৰ নিচিনা তাত ফটো মাৰিবলৈ মজা মাৰিছোঁ আগত প্ৰজ্ঞান ইয়াত সকলো সময়তে নৃত্য গীত চলি থাকে এতিয়া আহিছে মিচিংসকলৰ কাবাং নাচ কাবাং ন আমি এতিয়া পাইনএপলৰ জুচ খাবলৈ লৈছোঁ এতিয়া আমি যাবলৈ লৈছোঁ কি ছাগলী খাম বুলি কৈছে এতিয়া কোনখনৰ কলে যাম বুলি ক'লে ভাত খাবলৈ যাম এতিয়া আমি যাবলৈ ওলাইছোঁ অৰ্কিডৰ পৰা এতিয়া আমি ভাত খাবৰ কাৰণে সোমাইছোঁহি ধাবা এখনত আজিৰ দিনটো আমাৰ সকলোৰে বহুত ভাল লাগিল আৰু বহুত ধুনীয়া এটা এক্সপিৰিয়েঞ্চ লৈ আমি ঘৰলৈ বুলি উভতনি যাত্ৰা কৰিলোঁ আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল আজিলৈ ইমানেই বাই বাই